জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে বহুত ন তথ্য পোহৰলৈ ওলাই আছিলে। এটা ভিডিঅ'ত শুনিব পাইছো শেখৰজ্যোতিয়ে কৈছিলে যে জুবিন গাৰ্গৰ যেতিয়া পানীত পৰিছিলে, উশাহ ঘূৰাই আনিব পৰা নাছিলে, তেতিয়া 40 মিনিটলৈকে মেডিকেল লৈ যোৱাৰ পিছত 40 মিনিটলৈকে কোনো ধৰণৰ চিকিৎসা প্ৰদান কৰা নাছিলে। তেতিয়া শ্যাম কানু মহন্ত ক'ত গৈছিলে? সেই শ্যাম কানুটো সেই দালালিটো ক'ত গৈছিলে? যেতিয়া জুবিন দাই ছিংগাপুৰলৈ যোৱা কথা মই নেযাওঁ বুলি কৈছিলে, তেতিয়া জোৰ কৰি নিয়া হৈছিলে। আৰু লগতে সিদ্ধাৰ্থক জুবিন দাৰ পত্নী গৰিমা বৈ অনাৰ কথা কৈছিলে অসমলৈ, যে আহিব দিয়ক, বহুত কাম আছে, সিদ্ধাৰ্থ অবিহনে মই কোনো কাম কৰিব নোৱাৰিম। সেই সিদ্ধাৰ্থ এতিয়া ক'ত গৈছিলে? সিদ্ধাৰ্থৰ যিখন তালিকা পোহৰলৈ আহিছে, সম্পত্তিৰ যিখন তালিকা পোহৰলৈ আহিছে, তাৰ আধা অংশও জুবিন দাৰ হোৱা নাছিলে। জুবিন দাই কৰ্ম কৰি গ'ল আৰু সেই মেনেজাৰে টকাবোৰ ৰাক্ষসৰ দৰে গিলি খালে। আৰু জুবিন দাৰ পত্নী হোৱাৰ উপৰিও গৰিমা গাৰ্গবোৰ আমাৰ সকলো অনুৰাগী, সকলো অসমবাসীৰ সম্পদ জুবিন গাৰ্গ। আৰু অনুৰোধ কৰিম এনেকুৱা ধৰণৰ দোষীক বচাবলৈ যাতে চেষ্টা নকৰে। আৱেগিক হৈ আছে বুজিছোঁ, কিন্তু আৱেগিক হ'লেও এনেকুৱা ধৰণৰ সিদ্ধান্তসমূহ নল'ব। আমাৰ অনুৰাগীবোৰৰ বহুত কষ্ট হয়, আমি দোষীয়ে শাস্তি পোৱাটো বিচাৰিছোঁ। লগতে মই মুখ্যমন্ত্ৰীক কাতৰে অনুৰোধ জনাইছোঁ, যদি আপুনি ভাবিছে উচিত বিচাৰ নকৰোঁ বুলি, বা উচিত বিচাৰ যদিহে আপুনি নকৰে, তেতিয়াহ'লে আহি থকা ২৬ত নিৰ্বাচনত আমাৰ এই যুৱ প্ৰজন্মই হওক বা অসমৰ সম্পদ, আমাৰ অসমৰ বিভিন্ন ধৰণৰ ব্যক্তিয়ে, অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলে আপোনাক কিন্তু এটাও ভোট নিদিব। আপুনি এটাও ভোট আশা নকৰিব। আপুনি উচিত বিচাৰ কৰক, তদন্ত কৰক, দোষীক যাতে এনেকৈ হাত ধৰি এতিয়া ইমানখিনি জিলাত, ইমানখিনি থানাত এজাহাৰ দিয়াৰ পিছত কিয় কৰায়ত্ব কৰিব পৰা নাই? আপুনি দোষীক উচিত বিচাৰ কৰক। আৰু লগতে সিদ্ধাৰ্থক যে দিল্লীৰ পৰা যাবলৈ দিলে, গৰিমা গাৰ্গবোৰ কথা শুনি কিয় যাবলৈ দিলে?